বন্ধুসকল মই ইন্তাজ আপুনি দেখি আছে এইচএসএম টিউটোৰিয়াল আপোনাৰ বয়স যদি 18 বছৰ হৈছে আৰু আপুনি ভোটত নাম তোলা নাই তেনেহলে আপোনাৰ নামটো অতি সোনকালে ভোটত তুলি দিয়ক কিয়নো লাষ্ট ডেট হল আপোনাৰ 31 আগষ্ট হে আপুনি কেনেকৈ মোবাইলেৰে ভোটত নাম তুলিব সেই বিষয়ে আজি মই আলোচনা কৰিম আহক আমি চাই লওঁ ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনাক এটা ৰিকুৱেষ্ট জনাইছো যে আপুনি যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰক আৰু যদি আপুনি সাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহলে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আহক আমি ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আপোনাক যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব মই ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিলো তাৰ পিছত আপোনাক সাৰ্চ কৰিব লাগিব nvsp বুলি সাৰ্চ কৰিব লাগিব মই ভিডিও ডেসক্ৰিপশনত লিংকটো দি দিম সাৰ্চ কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহি যাব আপোনাৰ ওচৰত এনেকুৱা আহি যাব ইয়াৰে প্ৰথমটোত আপুনি ক্লিক কৰিব লাগিব এপ্লাই অনলাইন ফৰ ৰেজিষ্ট্ৰেচন অফ নিউ ভোটাৰ ইয়াতে ক্লিক কৰিব লাগিব আপোনাক তাৰ পিছত এনেকুৱা আৰু এটা ইন্টাৰফেস আহি যাব আপোনাৰ ওচৰত আপুনি দেখিব পাৰিছে ইয়াৰ পৰা আপুনি প্ৰথমতে ভাষা সিলেক্ট কৰি ল'ব লাগিব মই ইংলিছ সিলেক্ট কৰি ললো আৰু সকলোবিলাক লিখা ইংলিছত আহি গৈছে আপুনি দেখিব পাৰিছে আৰু এপ্লিকেশন ফৰ্মটো ফিল কৰিব লাগিব ষ্টাৰ মাৰ্ক যিবিলাকত আছে সেইবিলাক বাধ্যতামূলক মই যেহেতু আসামৰ হয় ষ্টেটটো মই আসাম সিলেক্ট কৰিলো ডিস্ট্ৰিক্ট মোৰ সাউথ সালমা মানকাছৰ ডিস্ট্ৰিক্ট হয় মই সাউথ সালমা মানকাছৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিলো আপোনাৰ যেটো হয় আপুনি সিলেক্ট কৰি ল'ব তাৰ পিছত এসেম্বলি যেটো সমষ্টিৰ আন্ডাৰত আপুনি পৰে মোৰ মানকাছৰ হয় মানকাছৰ সিলেক্ট কৰিলো তাৰ পিছত মই ফাৰ্স্ট টাইম হাও এজ এ ফাৰ্স্ট টাইম ভোটাৰ এই কাৰণে মই ফাৰ্স্ট টাইম সিলেক্ট ৰাখিলো আৰু যদি due to shifting from another constituency এইটো মাৰিলে আপুনি এঠাইৰ পৰা আন ঠাইত শিফটিং হ'ব পাৰিব ইয়াতে দেখিব পাৰিছে নেমটো সিলেক্ট কৰিব লাগিব ইয়াতে ফাৰ্স্ট নেম সিলেক্ট কৰিলো সেকেন্ড নেম তাৰ পিছত নেম অফ দা ৰিলেটিভ অফ এপ্লিকেন্টৰ ইয়াতে কাৰ লগত ৰিলেটিভৰ নাম দিব বিচাৰিছে ফাদাৰৰ লগত হলে ফাদাৰৰ নামটো দিব আপুনি মই দি দিলো সাৰ নেমটো ৰিলেটিভৰ সাৰ নেমটো দিব আপুনি মই দি দিলো টাইপ অফ ৰিলেশন কি হয় যেটো নাম দিছে আপোনাৰ কি হয় এইটো আপুনি দিব তাৰ পিছত আপুনি ইয়াতে দুই ধৰণে কৰিব পাৰিব আপোনাৰ বয়স কিমান হল বা আপুনি ডেট অফ বাৰ্থৰেও দিব পাৰে ডেট অফ বাৰ্থৰে দিলে আপোনাৰ ইয়াত ক্লিক কৰিব লাগিব ক্লিক কৰিলো ডেট অফ বাৰ্থ টাইপ কৰিলো তাৰ পিছত হাউস নাম্বাৰ জেন্ডাৰ অফ এপ্লিকেন্ট মেল আপোনাৰ ফিমেল হলে ফিমেল দিব পাৰে হাউস নাম্বাৰটো দিব আপুনি এনে এটা দি আছো মই এৰিয়া লোকেলিটি দিব আপুনি হাটসিংমারি দিলো মই ভিলেজ বা টাউন দিব আপুনি মই কাইকুৰ কান্দি দিলো
পোস্ট অফিস, হাজিরহাট হয় মোর, হাজিরহাট দিলু। আপনার যেটা হয় আপনি দিব। পিনকোড, এরিয়া পিনকোড, এরিয়া পিনকোডটা দিব। আসামটো আছে অটোমেটিকলি, সাউথ মানকাছৰ আছে অটোমেটিকলি। আকৌ এইটো ফিল আপ কৰিব নালাগে, ইয়াতে সেম এজ এভভ লিখা আছে। মই তাতে টিক মাৰ্ক দিলোঁ। ইয়াতে টিক মাৰ্ক দিয়াৰ লগে লগে সকলোবোৰ ইনফৰমেশ্যন আহি যাব পাৰ্মানেণ্ট এড্ৰেছৰ। তাৰপিছত মোবাইল নাম্বাৰ আপুনি দিব পাৰে, নিদিব পাৰে। তাৰপিছত ফটোগ্ৰাফ, যিবিলাক ডকুমেণ্ট আপলোড কৰিব লাগিব সেইবিলাক 2 MB বেছি হ'ব নালাগে। ইয়াতে আপোনাৰ ফটোগ্ৰাফ আপলোড কৰিব লাগিব। ফটোগ্ৰাফ মোৰ ইয়াতে ফটো মই নিদিওঁ, মই এপ্লাই কৰিব বিচৰা নাই সেইকাৰণে। আৰু এজ অফ ডিক্লেৰেশ্যন, আপোনাৰ যিকোনো এটা ডকুমেণ্ট দিব আপোনাৰ বয়সৰ কাৰণে। এইটো ডাউনলোড কৰি ল'ব পাৰে, এজ অফ ডিক্লেৰেশ্যন ফৰ্ম। আৰু এজ প্ৰুফত আপুনি বাৰ্থ চাৰ্টিফিকেট দিব পাৰে, মাৰ্কশ্বিট দিব পাৰে, তাৰপিছত আপুনি পাছপোৰ্ট দিব পাৰে, পেন কাৰ্ড দিব পাৰে। এড্ৰেছ প্ৰুফত আপুনি ৰেচন কাৰ্ড দিব পাৰে, বেংক পাছবুক দিব পাৰে, ইণ্ডিয়ান পাছপোৰ্ট দিব পাৰে। সকলোবিলাক আপুনি যিটো চিলেক্ট কৰিব তাতে সেইটোৱে আপলোড কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব আৰু তাৰপিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আকৌ তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো, চিলেক্ট কৰিলোঁ। তাৰপিছত প্লেচ, আপুনি যিটো ঠাইত থাকে, পাইকাৰকান্দি মোৰ। আৰু ইয়াতে আপুনি কেপচাটো ফিল আপ কৰিব লাগিব। কেপচাটো ফিল আপ কৰাৰ পিছত আপোনাক সাবমিট বটনত সাবমিট কৰি দিব লাগিব। মোৰ নহ'ব, মই কেইটামান ফিল আপ কৰা নাই। সাবমিট কৰি দিয়াৰ পিছত আপোনাৰ ওচৰত এটা ৰিচিপ্ট ওলাই আহিব, ৰেফাৰেন্স নাম্বাৰৰ এটা ৰিচিপ্ট। সাবমিট কিয় হোৱা নাই আপোনালোকে দেখিব পাৰিছে। প্লিজ আপলোড ইউৰ ফটোগ্ৰাফ, প্লিজ আপলোড ইউৰ এজ প্ৰুফ, এইবিলাক আপোনালোকে দেখিব পাৰিছে। এইখিনিয়ে আছিল মোৰ আজিৰ ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব।